Hello students, welcome back to my YouTube channel Tech of MH. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত SS সেকেন্ড ইয়াৰ আৰু SSLC ল্যাপটপ আৰু স্কুটিৰ বিষয়ে আহিছে গুৰুত্বপূৰ্ণ আপডেট। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা আৰু চেনেলত যদি তুমি প্ৰথমবাৰ আহিছা এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তোমালোকৰ এইবাৰ SSৰ স্কুটিৰ ওপৰত এটা মন্তব্য কৰিছিল যে তেওঁ কৈছিল এইবাৰ SSৰ স্কুটিৰ বাবে এটা নিৰ্দিষ্ট কাট অফ মাৰ্ক নিৰ্ধাৰণ কৰিব। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SSৰ স্কুটিৰ ওপৰত এটা মন্তব্য কৰিছিল। তেওঁ কৈছিল যে এইবাৰ ল'ৰা আৰু ছোৱালী সকলোকে দিয়া হ'ব স্কুটি, অকল ছোৱালীকে দিয়া নহয়, ল'ৰাকো দিয়া হ'ব এইবাৰ স্কুটি। ইয়াত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ কাট অফ মাৰ্কৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাছিল। ৰণোজ পেগুৱে যেনেকৈ কাট অফ মাৰ্কৰ ওপৰত মন্তব্য কৰিছিল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাট অফ মাৰ্কৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাছিল। তেওঁ জাষ্ট কৈছিল এইবাৰো দিয়া হ'ব স্কুটি, এইবাৰ কিন্তু ল'ৰাকো দিয়া হ'ব আৰু ছোৱালীকো দিয়া হ'ব। তেওঁ কিন্তু কোনো ধৰণৰ কাট অফ মাৰ্কৰ ওপৰত এইবাৰ মন্তব্য কৰা নাছিল। ডক্টৰ ৰণোজ পেগুৱে যেহেতু কাট অফ মাৰ্কৰ ওপৰত মন্তব্য কৰিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই স্কুটিৰ বাবে কোনো কাট অফ মাৰ্কৰ ওপৰত মন্তব্য কৰা নাছিল। তো যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাট অফ মাৰ্কৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাই, গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰা যে স্কুটিৰ বাবে এইবাৰো 60%ৰ প্ৰয়োজন হ'ব। যেহেতু হিমন্ত বিশ্ব শৰ্মাই কাট অফ মাৰ্কৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাই, তাৰ মানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বেছি সম্ভাৱনা আছে তোমালোকৰ এইবাৰো SS স্কুটি তোমালোকৰ 60%ত দিয়াৰ বেছি সম্ভাৱনা আছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পৰৱৰ্তী সময়ত ইয়াৰ উপৰি যদি কিবা আপডেট আহে তেনেহ'লে মই এই চেনেলত তোমালোকক আপডেট কৰি জনাই দিম। এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল SSLC ল্যাপটপৰ যিটো SSLC ল্যাপটপৰ ওপৰত কোনো ধৰণৰ কাট অফ মাৰ্কৰ কোনো ধৰণৰ মন্তব্য কোনেও কৰা নাই, শিক্ষামন্ত্ৰীও কৰা নাই আৰু মুখ্যমন্ত্ৰীও কোনেও কৰা নাই। মানে ইয়াৰ পৰা তোমালোকে গম পাব পাৰা যে প্ৰিভিয়াছ ইয়াৰত যিবিলাক কাট অফ মাৰ্কতে প্ৰিভিয়াছ ইয়াৰত যিটো কাট অফ মাৰ্কতে তোমালোকক ল্যাপটপবিলাক দিয়া হৈছিল, এইবাৰো সেইটো কাট অফ মাৰ্কতে দিয়া হ'ব SSLC ল্যাপটপ। মানে প্ৰিভিয়াছ ইয়াৰত তোমালোকে চালে গম পাবা 75% যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাইছিল সেইবোৰ ছাত্ৰ-ছাত্ৰীকহে দিয়া হৈছিল ল্যাপটপ। তাৰ মানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ SSLC 2022 যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে 75% পাইছে এইবিলাক ছাত্ৰ-ছাত্ৰীকহে দিয়া হ'ব SSLC ল্যাপটপ। তোমালোকৰ বহুতৰে মনত হয়তো ডাউট থাকিব পাৰে যে SSLC ল্যাপটপৰ কিবা কাট অফ মাৰ্কৰ হাল সলনি হ'ব নেকি। আজিৰ এই ভিডিঅ'টোত মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে SSLC ল্যাপটপ পাবলৈ হ'লে তোমালোকৰ কাট অফ মাৰ্কৰ কোনো ধৰণৰ হাল সলনি নহয়। প্ৰিভিয়াছ ইয়াৰত যি কাট অফ মাৰ্ক আছিল এইটো কাট অফ মাৰ্কতে অৰ্থাৎ 75%তে দিয়া হ'ব তোমালোকৰ SSLC ল্যাপটপ। তোমাৰ ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে দুয়োটা বিষয়ে ধুনীয়াকৈ বুজি পাইছা। ভিডিঅ'টো চাই ভাল পালে তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেওঁলোকৰ যদি কিবা ডাউট থাকে তেওঁলোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব। আৰু চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাবলৈ। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে। আজিলৈ ইমানেই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ধন্যবাদ।